হাই হেল্ল' নমস্কাৰ। কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। নতুন ভ্লগ এটা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। যদি ভ্লগটো ভাল লাগে প্লিজ লাইক এটা কৰিব। লাইকটো পালেহে ভিডিঅ' বনাই ভাল লাগে ন। ঠিক আছে, এতিয়া ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে। আজি আমাৰ ঘৰত মানে এটা হাঁহ অনা হৈছিলে। তেওঁৰ লগৰজনে এটা হাঁহ আনিছিলে আৰু এওঁ মানে কোমোৰা এটা বহুত দিনৰ পৰা সাঁচি থৈছিলে হাঁহ এটা খাম বুলি। হাঁহ মানে বিশেষকৈ মানে ইমান খোৱা নহয়, কিন্তু অকেজনেলিহে খোৱা হয়। সেইটো কাৰণে আজি অনা হ'ল। দেখিছে মানে হাঁহ এটা, কিন্তু বাচন বহুত এটা দেখিছেনে, এটা ধোৱাতহে বল আৰু মোৰ। এইফালে এইজনে তোমাৰ আদা নহৰু কুটোৱাত ব্যস্ত, আৰু এইফালে আমাৰ কোমোৰা আলু কাটি থৈ দিছে। তাৰপিছত মোৰ মানে আজি ৰেষ্ট আছিলে, কাৰণ ছোৱালী কাইলৈ এক্সাম আছিলে। সেইকাৰণে মই তাইক পঢ়োৱাত ব্যস্ত হৈছিলোঁ। মই ভাবিলোঁ অকণ ভিডিঅ' এটা কৰি ৰাখোঁ। তাই মানে বেলেগ অশান্তি পায় আৰু ভিডিঅ' কৰি। দেখিছেনে একদম মুখৰ এক্সপ্ৰেশ্যনটোতে গম পোৱা গৈছে তাই যে বেয়া পাইছে মানে। এইফালে আমাৰ খানা ৰেডি, আৰু মাতি আছে ভাত হ'ল আহা বুলি। দেখিছে ধোঁৱা ওলাই আছে আৰু একদম দেখি মোৰ লোভৰ পানী মানে টপৰ টপৰ পৰি গৈছে আৰু। তাৰপিছত ভাবিলোঁ এটালৈ আনলোড কৰি দিওঁ। সেই আনলোড কৰি আছিলোঁ, দেখিছেনে একদম কালাৰটো দেখিয়ে মানে খাওঁ খাওঁ লাগিছে। একদম নক'ব আৰু দেই, লোভ নকৰিব দেখি পেলাই। এইফালে মোৰ ইয়াৰ জ্বলা নিদিয়া মাংস, আৰু এইফালে আমাৰ ইয়াৰ পূৰা চাটনি দিয়াত ব্যস্ত। চাটনিকণ আমাৰ ইয়াক লাগে। চাটনি যি ধৰণে দিছে মানুহে দেখিয়ে হাঁহি উঠে। মুঠি যিটো মাৰিছে চাটনি দিয়া, মাই গড। এইফালে আমাৰ সেই বইল দাইল, আৰু মাংসৰ লগত আমি বইল দাইলে প্ৰায় খাওঁ, ভাল লাগে বইল দাইল খাই পেলাই, টেঙা দিয়া বইল দাইল। আৰু মোৰ ছোৱালীয়ে একদম মানে মাংস খাই বহুত বেয়া পায়, তাইৰ কাৰণে এটা আমলেট কৰি দিছোঁ। তাই ভাবি আছে মানে এতিয়া কি কৰিম, কেনেকৈ খাওঁ। দেখিছে একদম ভবাত ব্যস্ত, একদম মানে ভাত খাই বহুত বেয়া পায়, দেখিয়ে গম পোৱা গৈছে তাই ভাত পানী নাখায় বুলি। ইফালে আমাৰ এই দুই মহাজনে পূৰা লাগি গৈছে খোৱা তামোল ৰ'বলৈ নাই বোলে, তই ভিডিঅ' বনাই থাক আমি খাওঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব।